I'm Bob Chopra. I'm 9 years old and I'm the CEO of IvySchool.ai. My IvySchool.ai is the global edtech platform. And in this platform, I have got certs from Harvard, MIT, Stanford, and Wharton in computer science and entrepreneurship in subjects like AI, ML, full stack, JavaScript, and AWS. And I realized that if I could do it, anyone could do it. Inviting me here. I came to here from Korea because of we looking for some technical people, technical engineers or hospitality nurse like this, no? But Assam, similar culture Korea with Korea, you know, na? In all tier India from India, Northeast India is similar Korea, so we are more like Korean Assam people. So now. মই সিদ্ধাৰ্থ দত্তা ফাউণ্ডাৰ অফ আপোনাৰ ভিকেব এডভেঞ্চাৰ্ছ প্ৰাইভেট লিমিটেড। আমি IITত এটা কোম্পানী থকা কোম্পানী এখন হয়। আমি এই ইভেণ্টটো কৰিছোঁ এই স্কিল আৰু একাডেমিকৰ মাজত যিটো গেপ আছে, ল'ৰা ছোৱালী খালি পঢ়িলে নহ'ব, ডিগ্ৰী পালে নহ'ব, চাকৰি পাব লাগিব, এট দ্য এণ্ড অফ দ্য কি মানুহবিলাক এমপ্লয়েবল হ'ব লাগিব। সেইটোৰ কাৰণে আমি কনক্লেভটো কৰিছোঁ, য'ত ডেলিগেটছ ডিফাৰেণ্ট পাৰ্টছ অফ ৱৰ্ল্ড কাম আহিছে আৰু ল'ৰা ছোৱালীক আমি স্কিলৰ কাৰণে কাম কৰি আছোঁ। স্পেচিয়েলি আমাৰ অফিচ IIT গুৱাহাটীত আছে। আমি বেসিক্যালি টেকনিক্যাল স্কিলৰ ওপৰত বহুত কাম কৰি আছোঁ। মই IIT বম্বে ৰিচোৰ্চ পাৰ্চনো হয়, স্পকেন টিউটৰিয়েল বুলি এখন প্ৰজেক্ট আছে, আৰু আমি ল'ৰা ছোৱালীবিলাকক টেকনিক্যাল এডুকেশ্যন দি আছোঁ, AI, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ, চাইবাৰ ছিকিউৰিটি, ইভেন আমি ভিলেজ লেভেলত গৈ ল'ৰা ছোৱালীবিলাকক ৱৰ্কশ্বপ কৰি আছোঁ, তাকে ল'ৰা ছোৱালী এমপ্লয়েবল হ'ব পাৰে। আমি স্কুল কলেজবিলাকত ইণ্টাৰ্ণশ্বিপো কণ্ডাক্ট কৰি আছোঁ, ভাল ভাল কোম্পানীৰ লগত কোলাবৰেট কৰি আছোঁ। আল্টিমেটলি এম কি, সিহঁতক যাতে আমি এমপ্লয়েবল বনাব পাৰোঁ। আমি কিয় পঢ়ি আছোঁ যদি চাকৰি নাপাওঁ? আমাৰ অসমত বা এণ্টাৰ ইণ্ডিয়াত আনএমপ্লয়েড ইউথৰ কাউণ্ট বহুত বাঢ়ি গৈছে। সলিউশ্যন এটাই যে আমি এটা টেকনিক্যাল এটা ভাল এডুকেশ্যন দিব লাগে আৰু জব অপৰচুনিটি ক্ৰিয়েট কৰিব লাগে। এইটোৱে মোটো আমাৰ নৰ্থ ইষ্টৰ কাৰণে।